জীৱনটো একচুৱেলি জীৱনটো এটাই শিকিলোঁ জীৱনটো বহুত ছুটি যিকেইটা দিন আছোঁ ভালকৈ হাঁহি ধেমালি কৰি মানে চবৰে লগত মিলা প্ৰীতি কৰি ভালকৈ জীৱনটো কটাব লাগে বাছ সেইটোৱে বহুত ছুটি মানে একদম এনেকৈ পালক ঝপকতে মানে হেৰি নাই জীৱন নাই গোটেইকেইজন ছোৱালী আমি এনেই ফুৰিব আহিলোঁ চাহ একাপ খাওঁ বুলি আহি আমি যেতিয়া কলেজত আকৌ উভতি যেতিয়া গৈছোঁ এজন মানুহে মানে খুব ফ'ল' কৰি আছে আমাক দেই আৰু তেতিয়া আমি সৰু বাৰু ফ'ল' কৰি ঘপককৈ মানে কি হ'ল খোজকাঢ়ি যেতিয়া গৈছোঁ আমি যে চেলৱাৰ পিন্ধি যাওঁ দুপট্টাখন টানি লৈ মানুহটো গুচি গ'ল মই মানে ইফাল সিফাল চোৱাত নাই একদম চিধা দৌৰি গৈ মানুহটোক পিছফালৰ পৰা ধৰি তাতে খুব পিটন গতিকে নমস্কাৰ চিফুন পৰিয়া যাত্ৰালৈ স্বাগতম জনাইছোঁ আকৌ আছোঁ আপোনালোকৰ মাজেৰে অন্য এটি নিউ ইণ্টাৰভিউলৈ চ' শেষলৈ চাবৰ শেষত চাই জনাব নাপাহৰিব যে আপোনালোকৰ কেনে লাগে আজি আকৌ এগৰাকী নতুন অতিথি লৈ আহিছোঁ সেয়া হৈছে আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী জ্যোতিকা মেধিবা আৰু জ্যোতিকা মেধিবাক আমাৰ আপোনালোকে সকলোৱে দেখি থাকে টিভি চেনেলত দেখি আছে আৰু দেখি থাকে আৰু গতিকে আমাৰ চেনেলত নতুন হয় চ' জ্যোতিকা বা আপোনাক বহুত বেছি শুভেচ্ছা জনালোঁ যাতে আপুনি আপোনাৰ ইউটিউব চেনেলটো প্ৰথমে কৈছোঁ যাতে আপুনি ইউটিউব চেনেলটো আগুৱাই যাওক মানে বাহিৰখন এলেহুৱাটো সেইকাৰণে কৰাই দিছোঁ বাকী আপোনাক স্বাগতম জনাইছোঁ আমাৰ চিফুন পৰিয়া যাত্ৰালৈ তোমালোককো ধন্যবাদ মোক যে বিচাৰি আহিছা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মোৰ ইউটিউব চেনেলটো মানে কি আৰু নতুন হয় তোমালোকে যদি এনকাৰেজ কৰা আগবাঢ়ি যাম আৰু মই আকৌ ইউটিউবৰ কাৰণে বাৰ্তাত অহা নাই দেই আপোনালোকে ইউটিউবটো উলিয়াইছোঁ কাৰণে বাক মানে এইটো নাভাবিব যে মই ইউটিউবৰ মানে জাষ্ট মই ইউটিউবৰ বাৰ যে এটা ইউটিউব আছে মানে সেইটো মই সোঁৱৰাই দিব বিচাৰিছোঁ থেংক ইউ বহুত পিছত হ'লে মানে কথাটো ক'লে নাচায় মানে সেইটো কাৰণে মই আগতীয়াকৈ পাতি লৈছোঁ ইউটিউবটো গতিকে আপোনালোকে চাব পাৰিব জ্যোতিকা মেধি বুলিকে আছে চ' পিছত পাতিম আমি পিছত পাতিম দিয়া বা আপোনাৰ প্ৰথমে সুধিব বিচাৰিছোঁ খবৰ কওক মোৰ খবৰ সদায় ভাল আজিতো ভালে সদায় ভাল আৰু আগলৈও চাগে ভাল হৈ থাকিব ভগৱানে যদি মানে বিচাৰে আৰু ইমান বেছি পজিটিভ ইমান বেছি হাঁহি থাকে কেনেকৈ এই শক্তিটো ক'ৰ পৰা আহিছে ফেমিলিৰ পৰা কাৰণ ঘৰৰ আমাৰ ভাইটোৱে মই ভাবোঁ যে পজিটিভ হয় মা পাপাৰ লগত থাকোঁ মোৰ অকণমানি ভতিজা ভাগিন কেইটামান আছে সিহঁতৰ লগত গতিকে গোটেই ঘৰৰ ভাইবটো ন এনি টাইম পজিটিভ হৈ থাকে সেইকাৰণে ময়ো পজিটিভ হৈ থাকোঁ এটা ভতিজা আমাৰ লগতে আছে আমাক পিপি বুলি মাতিছে তাৰ নামটো হৈছে আয়ুষ্মান খুব মৰম লগা পিছত দেখুৱাম আপোনালোকক আয়ুষ্মানে এনেকৈ চাইছে কি আমাক যদি কুটুক যদি কিবা শব্দ শুনে পুৰা আয়ুষ্মানৰ ফালৰ পৰা যাব ন সেইকাৰণে মনে থাকিব লাগিব ন বাৰু এইটো ধেমালি বা এটা ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ গুৱাহাটীতে মোৰ মানে একদম পাপাৰ জন্ম গুৱাহাটীত মোৰ আইতাহঁত গুৱাহাটীত গতিকে মানে মই এতিয়া কোনোবা বেলেগ জেগা বুলি ক'লে ভুল হ'ব গুৱাহাটীৰে আৰু আমি প্ৰপাৰ গুৱাহাটীৰ বাসিন্দা যিহেতু জ্যোতিকা বা আপুনি মই এক্টিঙৰ কথা পিছত পাতিম এতিয়া মই পাতিব বিচাৰিছোঁ যিহেতু আপুনি বহুত বেছি এতিয়া হাঁহি থাকে পজিটিভ আৰু বহুত বেছি মৰমীয়াল আপোনাৰ সৰুকাললৈ ঘূৰি যাব বিচাৰোঁ আপুনি সৰুকালটো কেনেকুৱা আছিলে আপোনাৰ সৰুকালটো খুবেই ভাল আছিল বহুত বদমাছ আছিলোঁ মানে সৰুকালত যি কৰিব লাগে নহয় এটা বাচ্ছাই মানে শৈশৱ কালটো গতিকে সেইবোৰ চব কৰিছোঁ বদমাছি কৰিছোঁ ঘূৰিছোঁ ফুৰিছোঁ খেলিছোঁ চব কৰিছোঁ বহুত ধুনীয়া আছিলে আৰু মনত পৰিলে খুব দুখ লাগে এতিয়া নাই ঘূৰি যাব মন যায় এইটো বয়সত থাকিব মন নাযায় ঘূৰি যাব মন যায় এনেকুৱা কিবা স্মৃতি আছে নেকি সৰুকালত কিবা নঘটাবলগীয়া ঘটনা ঘটাই দিছে সেনেকুৱা বিশেষ স্মৃতি নাই কিন্তু মানে কি সৰুকালৰ এটাই মোৰ মনত পৰে মানে আমি য'ত আমাৰ মানে ইয়াতে আমি নাছিলোঁ দেই এতিয়া য'ত আছোঁ সৰুকালটো আমি বেলেগত আছিলোঁ তাতে মানে আমাৰ মানে ঘৰৰ ওচৰৰ মোৰ ফ্ৰেণ্ডছবোৰ বা মোৰ ভাইটি ভণ্টি মোৰ কাজিন আমি গোটেইবোৰ যেতিয়া স্কুলৰ পৰা ঘূৰি আহোঁ আৰু গধূলি লগ হওঁ আমাৰ বগৰী আছিল দুজোপা বগৰী আছিল বগৰীৰ তলত মানে আমি খেলোঁ সেই খেলা সময়টো মানে মোৰ খুব মনত পৰে সেই সময়টো মানে সেই যে আমি খেলোঁ এডিম চেডিম বা এনেকুৱা ধৰণৰ সেইবোৰ খুব মনত পৰে আৰু সেইখিনি কিন্তু তেতিয়া যিটো বগৰী খাইছিলে খেলিছিলে কিন্তু এতিয়া সেই বগৰী মানে ইমান বেছি লোভ নালাগে মানে মই বগৰী এতিয়া খাবই নোৱাৰোঁ আগতে বগৰীৰ তলত বহি
মানে ইমানেই বগৰী খাওঁ নহয় বগৰী খায়ে থাকো এতিয়া মই এটা বগৰীও খাব নোৱাৰা হৈ গৈছো মানে টেঙা বুলি নহয় আচলতে এচিডিটি কিবা কিবি এইবিলাক বয়সৰো প্ৰব্লেম লোভে নালাগে এতিয়া কিবা মোৰো নালাগে দেই এতিয়াতো মানে বহুত বগৰীও যদি থাকে তাৰ পৰা এটা খাবলৈও মন নাযায় আগতে সেই মানে বগৰীৰ তলতে ডাঙৰ হোৱা আৰু জ্যোতিকাবাই অভিনয়ৰ বাহিৰে আৰু বেলেগ বৰ্তমান কি কৰি আছে বা কি কৰি অভিনয়ৰ বাহিৰে অভিনয়টো মানে একচুৱেলি আজি কেইবছৰমান হ'ল মোৰ এটা গেপ আহি গ'ল চাইছিলা চাগে সুন্দৰপুৰ গেষ্ট হাউচ মই সেইটো সুধিম সেইখন চিৰিয়েলৰ পিছত মোৰ ভণ্টি বিয়া হ'ল ভণ্টি বিয়া হোৱাৰ পিছত মানে আৰু মোৰ অকণমান মই অসুস্থ হ'লো মোৰ কিবা এলাৰ্জি হ'ল কিবা হ'ল তাৰ কাৰণে মই মেকআপ ল'ব নোৱাৰা হ'লো সেইটো কাৰণে মানে মোৰ কি হ'ল এটা গেপ আহি গ'ল মানে অভিনয় আৰু মোৰ মাজত মানে এটা গেপ আহি গ'ল সেই গেপটো আগলৈ যাই চাগে ফুলফিল হ'ব কিন্তু এতিয়া এটা গেপ আছে আৰু অভিনয়ৰ বাহিৰে এতিয়া সৰু সুৰা কিছুমান বিজনেছ কৰি আছো মানে মই তোমাৰ চেনেলৰ থ্ৰু দিয়ে কৈ দিছো আৰু আমাৰ ৰাইজক কৈ দিছো মানে মই ক্লাউড কিটচেন এখন ষ্টাৰ্ট একচুৱেলি মানে গোটেই হেৰি কাম হৈ গ'ল আৰু ষ্টাৰ্ট কৰিম আৰু মানে টেষ্ট অফ হোম বুলি মানে কেনেকুৱা মই মানে মোৰ চিন্তাধাৰাটো কেনেকুৱা যিবিলাক আমাৰ ইয়াৰে হোষ্টেল বা এনেকুৱা দূৰৰ পৰা যিবোৰ বাহিৰৰ পৰা আহি গুৱাহাটীত আছে তো মানে কি হয় ঘৰৰ খানাটো মিছ কৰে আমি এতিয়া বাহিৰত গ'লে ঘৰৰ খানাটো মিছ নকৰো জানো এই ঘৰৰ খানাটো মিছ কৰে গতিকে সেই ঘৰৰ টেষ্টটো মানে পাবলে বা ঘৰৰ খানাটো পাবলে যিখিনি হাইজিন মেইনটেইন কৰি যেনেকে কৰিব লাগে মই সেনেকে এটা ক্লাউড কিটচেন মানে ষ্টাৰ্ট কৰিম কিমান দিনৰ ভিতৰত কৰিম মানে এসপ্তাহমানৰ ভিতৰতে মই ষ্টাৰ্ট কৰিম গোটেই কাম হৈ গৈছে আৰু ভাল কথা আৰু শুভেচ্ছা জনালো সেইটো নতুন কামৰ বাবে আৰু সঁচাকে ঘৰ লগা আৰু ঘৰৰ মাৰ জুতিটো বাহিৰত আহি ল'ৰা ছোৱালীখিনিয়ে পাই কিমান ভাল মোৰ মানে সেই দুটাই তোমাৰ মানে হবি মানে কি আৰু সেইটো মোৰ সদায় সৰুৰ পৰাই অভিনয় কৰি ভাল পাইছিলো ডান্স কৰি ভাল পাইছিলো আৰু লগতে এতিয়া মানে কুকিং সৰুৰ পৰাই মানে কুকিং কৰি ভাল পাওঁ আপোনাৰ নতুন যিটো প্ৰজেক্ট সেইটো ক'ত কৰিম মই সেইটো মানে একচুৱেলি ঘৰৰ পৰাই কৰিম প্ৰথমতে তাৰপিছত ওচৰতে মোৰ জেগা এটা আছে মই তাতে শিফট কৰিম আপুনি এইটো চেনেলৰ যোগেদি আপুনি কৈ দিব পাৰে আপুনি কোনখিনিত কৰিব ক'ত কৰিব মই পিছলৈ মই কৈ দিছো আমাৰ গোটেই ভিউৱাৰ্ছক কৈ দিছো মই ইয়াতে চাউথ চৰণীয়া বাইলেন নম্বৰ 9ৰ ওচৰত মানে HB টাৱাৰ বুলি মানে জেগা ফ্লেট এটা আছে মই তাতে ষ্টাৰ্ট কৰিম গতিকে সেই ওচৰ চুবুৰীয়া যদি কোনোবাই আমাৰ জুৰিৰ চেনেলটো চাই আছে কোনোবাই যদি মিছ কৰে ঘৰৰ খানা গুৱাহাটীত থাকি মোক কন্টেক্ট কৰিব যোগাযোগ কৰিব আৰু যেতিয়া আৰু জুৰিক কন্টেক্ট কৰিলেও হ'ব একদম আৰু যেতিয়া আপুনি আমাৰ এই বায়ে যেতিয়া অপেনিং কৰিব আমাৰ তাৰ আগতে ভিডিঅ'টো যাব কিন্তু অপেনিং কৰাৰ পিছত যেতিয়া মই নাম্বাৰটো আকৌ এড কৰি দি দিম তেতিয়া লগাই তেতিয়া যোগাযোগ কৰিব পাৰিব এতিয়া যদি দি দিওঁ ভিডিঅ'টো এতিয়া পিছত তুমি দিলে পিছত কন্টিনিউ কৰিলে হ'ব কৰি দি দিম বাৰু বা এতিয়া আৰু আপোনাৰ অভিনয় যিহেতু মই আপোনাক অভিনয় থ্ৰুৱেদি চিনি পাওঁ কাৰণ আপুনি এগৰাকী জনপ্ৰিয় অভিনেত্ৰী গতিকে মই আপোনাক টিভি পৰ্দাৰ পৰাই দেখি আহিছো আৰু সেই হিচাপে আজি আপোনাৰ উপস্থিত চ' মই যদি অভিনয়ৰ কথা নুসুধো মই বহুত বেয়াকে গালি দিব কিহৰ কাৰণে আহিছো এতিয়া সুধিব বিচাৰো আপোনাৰ জীৱনত আপুনি কিমান মানে কেতিয়া আহিছিলে আপোনাৰ অভিনয় জগতত মই অভিনয়টো মানে সৰুৰ পৰাই আছিলে যেতিয়া আমি সৰু আছিলো আমাৰ ঘৰৰ ওচৰত তেতিয়া ৰাস হৈছিল ভাওনা হৈছিল তেতিয়া সেই সৰুতে ৰাস কৰিবলৈ যাওঁ ভাওনা কৰোঁ সেনেকে কৰি সেইবোৰে কৰিছিলো তাৰপিছত যেতিয়া মই মানে স্কুল বা কলেজত যেতিয়া যাওঁ তেতিয়া মই ড্ৰামা কৰিছিলো মানে ড্ৰামা এনেকে আচলতে কি হয় মোৰ এক্টিংটো চাই নহয় এনেকে ধৰ ছোৱালীজনী চাই ছোৱালীজনী ওখ পাখ বগা জিগা ভালেই দেখোন এক্টিং চাচোন কৰাই চাওঁ কৰিব পাৰে নেকি কৰিবলৈ মাতে যেতিয়া কৰি দিওঁ ভাল পায় এক্টিং ভাল পায় সেনেকে ধৰা শিকা নাই মই প্ৰথমতে মই কোনো শিকা নাছিলো এনেকে নিজৰ হেৰিৰ পৰাই কৰিছিলো তাৰপিছত সেনেকে মই এক্টিং কৰিলো মানে ষ্টেজ নাটক কৰিলো তাৰপিছত নাটক কৰি তাৰপিছত মই তোমাৰ এনেকে কেইবছৰমান গ'ল যোৱাৰ পিছত মোৰ থিয়েটাৰৰ পৰা
অফাৰ আহিলে কোহিনুৰ থিয়েটাৰৰ পৰা বহুত ভাল এখন থিয়েটাৰৰ পৰা আহিছে তেতিয়া সেই কোহিনুৰ থিয়েটাৰত তোমাৰ অথেলো নাটকখন কৰিছিল তাতে ডেছডিমনা কেৰেক্টাৰটোৰ কাৰণে ছোৱালী এজনী লাগে মানে ফেয়াৰ কমপ্লেক্সন মানে সেইটো তোমাৰ 2006-7 আছিল নেকি 2007 তাৰপিছত আৰু তাতে যেতিয়া দৰকাৰ হ'ল মোক মানে প্ৰথমতে ঘৰৰ পৰাতো খুব মানা কৰিছিলে নিদিয়ে যাব থিয়েটাৰ বহুত মানে তেওঁলোকে ক'লে আৰু নাই বহুত ভাল হেন টেন কিবা কিবি তাৰপিছত মই সেই তেতিয়া থিয়েটাৰ গ'লো থিয়েটাৰ প্ৰথম কোহিনুৰত গ'লো তাৰপিছত সেনেকে 3 বছৰ বা 4 বছৰ মই থিয়েটাৰ থাকিলো বহুত দীঘলীয়া টাইমো মই থিয়েটাৰত থকা নাই তেতিয়াৰ প্ৰাইচটো কেনেকুৱা আছিলে থিয়েটাৰ তেতিয়া একচুৱেলি কি জানো মই থিয়েটাৰ এনেকে থিয়েটাৰ গ'লে যে এনেকুৱা একদম পইচা কিবা এটা হেৰি কৰিব লাগে ডিমাণ্ড কৰিব লাগে কিবা লাগে মই জনাই নাছিলো আপোনাৰতো নালাগে মানে এনেই তেতিয়া কিমান মান আছিলে এনে বাজেটটো মই যেতিয়া 2008ত গৈছিলো তেতিয়া মানে এই যে গ্লেমাৰ শব্দটো অহা নাছিলে গ্লেমাৰ যে থিয়েটাৰত গ্লেমাৰ এক্টৰ বা এক্ট্ৰেছ এগৰাকী আহিলে থিয়েটাৰখন চলে সেইটো আচলতে কৰিব নাজানিলেও হ'ব সেনেকুৱা নাছিলে এক্টিংটো বহুত দৰকাৰী আছিলে মই যেতিয়া থিয়েটাৰ গৈছিলো সেইটোৱে আচলতে সেই বছৰটোৱে লাষ্ট বুলিয়ে ক'ব লাগিব তাৰ পিছৰ পৰা পুৰা গ্লেমাৰৰ হেৰিটো আহি গ'ল ট্ৰেণ্ডটো আহি গ'ল সেই বছৰ আমি 5খন ড্ৰামা মানে হেৰি কৰিছিলো মানে 4খনটো কৰিবই লাগে কণ্টিনিউ আৰু এখন ড্ৰামা মানে সেইখন মানে কিছুমান জাগাই জাগাই কৰে আৰু 5খন ড্ৰামা মানে একদম মুখস্থ ৰখা হেৰি কৰা এক্টিং কৰা সেনেকে 5খন কৰিব লগত কিন্তু নৃত্য নাটিকাও থাকে এতিয়াতো নৃত্য নাটিকাও নাই তেতিয়া আছিলে নৃত্য নাটিকা কমেণ্ট্ৰি কৰিব লাগিছিলে নৃত্য নাটিকাত সেইবোৰ আছিলে তাৰ পিছৰ পৰা ট্ৰেণ্ডটো চেঞ্জ হৈ গ'ল ন আৰু মই 4 বছৰমান থাকিলো তাৰপিছতো থিয়েটাৰ বাদেই দিলো আৰু কাৰণ ঘৰ এৰি মই ইমান দূৰত থাকিব নোৱাৰো মানে সেইটোৱে তাৰ পিছত আপোনাৰ অফাৰ আহিছিলে নে আহিছিলে বহুত আহিছিলে কিন্তু মই মানে নাযাও কৰোতে এতিয়া মানে আৰু জানে যে নাযায় তাই সেইটো হৈ গ'ল আৰু প্ৰথম যেহেতু আপুনি তেতিয়া মানে মঞ্চ অভিনেত্ৰী আছিলে তেতিয়া আপুনি থিয়েটাৰ কৰিছিলে যেতিয়া টিভি পৰ্দাত আহিছিলে আপোনাৰ জীৱনৰ প্ৰথমখন টিভিৰ চিৰিয়েল মই ফাৰ্ষ্ট তোমাৰ টিভি কৰিছিলো প্ৰথম টিভি কৰিছিলো তাৰ পিছতহে মই মঞ্চত গৈছিলো প্ৰথম টিভিখন কি আছিলে আপুনি মই তোমাৰ দূৰদৰ্শনৰ চিৰিয়েল এখন কৰি কোন চনটো মই একজেক্ট পাহৰি গলো দেই সেইটো হিয়া বুলি চিৰিয়েল এখন কৰিছিলো মই দূৰদৰ্শনত কেনেকুৱা লাগিছিলে বৰ ভাল লাগিছিলে বিৰাট ধুনীয়া ষ্টৰী আছিলে হেৰি তেখেতৰ নামটো কি আছিল বাবা দীপাংকৰ কাশ্যপ তেখেতৰ মানে আছিলে ডাইৰেকশ্যন তেখেতৰ আছিলে আৰু মই জনাত আৰু এখন আপুনি কৰিছে হেল্ল' বজ বুলি হেল্ল' বজ জুনাকত কৰিছিলো কিমান বছৰ সেইখন আপোনাৰ মনত আছে সেইখনো তোমাৰ বেছি হোৱা নাই সুন্দৰপুৰ গেষ্ট হাউচৰ ধৰা 2 বছৰমান আগতে সেইখন কৰিছিলো সেইখনো ভাল লাগিছিলে বিকিদাৰ লগত কৰিছিলো মই খুব ভাল লাগিছিলে কৰি তাৰ পিছত আপোনাৰ যেতিয়া আপোনাৰ এই অভিনয় জগতত যেতিয়া আপোনাৰ এটা ইউ টাৰ্ণ থাকে ন সেই টাৰ্ণটো আপুনি কেতিয়া পালে মানে ইউ টাৰ্ণটো একচুৱেলি সেনেকুৱা নহয় হেল্ল' বজখন কৰোঁতেই সেই বস্তুটো এটা আহিয়ে গৈছিলে মানে কি হয় মই মানে আজিলৈকে যিমানকেইখন চিৰিয়েল কৰিছিলো মই কমেডিয়ান নহয় দেই কিন্তু মই মানে বেছিকে কমেডি চিৰিয়েলে কৰিছো কমেডি চিৰিয়েলে কৰিছো গতিকে হেল্ল' বছৰ পিছত তাৰপিছত মই ৰেঙনিত আহিলো ৰেঙনিত কণ্টিনিউ 2খন চিৰিয়েল কৰিলো এখন প্ৰেমানন্দ কৰিলো তাৰপিছত আকৌ তোমাৰ সুন্দৰপুৰ গেষ্ট হাউচ কিন্তু মানে লাষ্টত এতিয়া সুন্দৰপুৰ গেষ্ট হাউচখনত মানে চুইটি বুলি চবে চিনি পোৱা গ'ল আৰু যদিও আমি হেল্ল' বছ আৰু প্ৰেমানন্দ যদিও চাইছিলো কিন্তু বেছিকে কিন্তু আপোনাক মই বা আমি অকল মানে সুন্দৰপুৰ গেষ্ট হাউচৰ আমি তো আপুনি এতিয়া সুন্দৰপুৰ গেষ্ট হাউচটো আমাৰ ইমান ধুনীয়া এটা ভাল লগা চিৰিয়েল আছিলে ইমান কেইটা এপিছড কৰাৰ পিছত এতিয়া নাই আমি বহুত মিছ কৰো আপুনি কি ক'ব কেৰেক্টাৰটো কৰি কেনেকুৱা লাগিছিল ময়ো খুব মিছ কৰো সুন্দৰপুৰ গেষ্ট হাউচ চিৰিয়েলখনৰ মানে কি হৈছিলে আমি যেতিয়া চিৰিয়েলখন কৰি আছিলো এই আমি যিমান কেইটা কেৰেক্টাৰ আমি কৰিছিলো মানে যিমান কেইজন এক্টৰ আছিলো তাতে চবে মানে ইমান এটা ঘৰুৱা পৰিৱেশৰ নিচিনা হৈ গৈছিলে মই সিহঁতক বহুত মিছ কৰো তাৰপিছত আৰু মানে কি হয় চিৰিয়েলখন মোৰ কেৰেক্টাৰটো মানে খুব ভাল লগা কেৰেক্টাৰ এটা যেতিয়া মোক কেৰেক্টাৰটোৰ বিষয়ে বিকিটো চিনি পোৱাই চাগে বিদ্যুতে মোক উজ্জ্বলে মোক সিহঁত দুটাই প্ৰথম কৈছিল যে মামুবা আপুনি আপোনাৰ কাৰণে কেৰেক্টাৰ এটা আমি ভাবিছো আপুনি কৰিবনে এনেকে কৈছিলে মই কেনেকুৱা কেৰেক্টাৰ সি ক'লে কেৰেক্টাৰটোতো চাই আৰু কেনেকুৱা কি
তাৰপিছত আৰু মোক চব মই কৰিম এনেকৈ ক'লো আৰু মই কৰিম বুলি কোৱাৰ পিছতো মই বিকিৰ এগেইনষ্টত আছিলো ন বিকি মানে ইমান ইজি মানে মোক কৰি দিলে কেৰেক্টাৰটো মানে মোৰ ফিল তাক যেতিয়া মই সেই আব্বাছ ঢোকে বা যেনেকুৱা বুলি মাতিছিলো মোৰ মানে ফিলে নহয় সি যে মানে মোতকে ধৰা সৰু ল'ৰা এটা তাৰ লগত মই হাজবেণ্ড ৱাইফৰ কেৰেক্টাৰ এটা কৰি আছো মানে খুব ভাল লাগিছিলে আৰু এতিয়া আপুনি তেনেকুৱা এখন চিৰিয়েল আকৌ ঘূৰি অহাটো বিচাৰে বিচাৰো মানে মোৰ মানে কি হয় জানা কাম নহয় এনেকুৱা কাম বহুত আহে মই মানে কেনেকুৱা মোৰ নহয় মনে মিলিব লাগিব মোৰ মানে যেনেকে সুন্দৰপুৰ গেষ্ট হাউচখন কৰোতে সিহঁতক মোৰ মানে ফিলে নহয় যে সিহঁতৰ লগত যেতিয়া মই গোটেই দিনটো শ্বুটিং কৰি থাকো এখন ঘৰত থকাৰ নিচিনা লাগে মোৰ সেই ফিলটো আহিব লাগিব মই মানে যেনেকে তেনেকে য'তে ত'তে কৰি দিব নোৱাৰো মানে আৰু চবতকে ডাঙৰ প্ৰব্লেম এটা মোৰ কাকো এই আজিকালি যে বাটাৰিং কৰা তেল মৰাটো সেইটো মোৰ দ্বাৰা নহ'ব গম পাইছানে সেইটো এটা মোৰ প্ৰব্লেম আছে কি প্ৰব্লেম বা ইগ' প্ৰব্লেম কি প্ৰব্লেম মই নাজানো সেইটো এটা মই কৰিব নোৱাৰো সেইকাৰণে কিছুমান ক্ষেত্ৰত অকমান মোৰ কাম কম আহে কিন্তু যিখিনি কৰো ভাল লাগে আৰু মোৰ ভাল লগা কাম কৰো কামখিনি মানুহে ভাল পায় সেইটো কাৰণে সুন্দৰপুৰ গেষ্ট হাউচখন কিমান বছৰ চলিলে বা আমাৰ দুবছৰ চলিলে কি কাৰণত বন্ধ হ'ল মানে আপুনি কিবা গম পায় একচুৱেলি কাৰণ বিশেষ একো নাই মানে কি হয় চিৰিয়েল এখন এনেকে কৰোতে এটা হেৰিত আহি যায় ন সেইটো কাৰণে মানে তোমাৰ চেনেলেও চাগে ভাবিলে যে এতিয়া এইখন বন্ধ কৰি পিছত আকৌ বেলেগ এটা চলি আছিলে কিন্তু মানে সেই লাষ্টৰ ফালে মানে কি হয় আৰু এক্টৰবোৰো ইমান টাইম দিব নোৱাৰে যে এখন চিৰিয়েলতে মই মাজতে 3 মাহ গেপ লৈছো মানে মোৰ ভণ্টিৰ বিয়াৰ সময়ত গতিকে প্ৰত্যেকটো এক্টৰে মানে আৰু আমাৰ চিৰিয়েলখন কি হৈছিল জানা এটা দুটাৰ কেৰেক্টাৰৰ চিৰিয়েল নাছিল মানে বহুত কেইটা কেৰেক্টাৰ আছিল গতিকে সেই গোটেই কেৰেক্টাৰবোৰ একেলগে থাকিলেহে চিৰিয়েলখন মানে ভাল লাগে গতিকে আৰু প্ৰত্যেকটো কেৰেক্টাৰক একেলগে পোৱাটো দিগদাৰ সদায় সেইটো কাৰণে মানে চিৰিয়েলখন লাষ্টলে মানে ভাবিলে যে এতিয়া বন্ধ কৰি দিওঁ আৰু টিআৰপি কেনেকে আছিল ভাল আছিল তেতিয়াৰ পৰা আপোনাক মানুহে আপুনি কি ভাবে তেতিয়াৰ পৰা চিনি পোৱা বুলি ভাবেনে নে তাৰ আগৰ পৰাই তাৰ থিয়েটাৰৰ পৰাই আচলতে মানুহবোৰে জানে জ্যোতিকা বুলি তাৰপিছত আৰু চিৰিয়েল কৰিলে মানুহৰ কি হয় জ্যোতিকাৰ নামটো পাহৰি যায় ন সেই কেৰেক্টাৰটোৰ নামটো মনত ৰাখে সেই চুইটি বুলিয়ে জনা হ'ল আৰু সেইটোৱে আপোনাৰ তেনেহ'লে মই ভাবি ল'ব পাৰো যে আপোনাৰ মানে ইউটাৰ্ণটো আপুনি সুন্দৰপুৰ গেষ্ট হাউচ মই ভুলকে কৈ আছো নেকি নাই ঠিকে কৈছা সুন্দৰপুৰ গেষ্ট হাউচৰ পৰা মই ভাবো আৰু মানে মোৰো ভাল লাগিছিলে কৰি খুব আৰু মানুহবিলাকেও ধৰা সুন্দৰপুৰ গেষ্ট হাউচ বুলি কওঁতে মানে মানুহবিলাকে সুন্দৰপুৰ গেষ্ট হাউচত চুইটি হয় সেইটোৱে আৰু এটা কথা মই জানিব বিচাৰিছো বা আজিকালি যিহেতু বহুত এক্টৰ এক্ট্ৰেছ ওলাইছে পুৰণিখিনি নতুনখিনি আপুনি দেখিছে পুৰণিখিনি কিছুমান হেৰাই গৈছে যিখিনি ভাল প্ৰতিভাৱান আৰু অভিজ্ঞতা থকা অভিনেতা অভিনেত্ৰী কিন্তু এতিয়া যিখিনি ওলাইছে সেইখিনি প্ৰায় ইনষ্টাগ্ৰাম বা ইউটিউব ফেচবুক কিবা এটাৰ পৰা মানুহে কিবা এটা প্লেটফৰ্মৰ পৰা তো আপুনি সেই সন্দৰ্ভত কি ক'ব বিচাৰে চোৱা যুগৰ লগত মানুহ সলনি হ'বই লাগিব হা এনেকে নকওঁ যে মই সেই পুৰণি যিখিনি এক্টৰ এক্ট্ৰেছ আছিল তেওঁলোক টেলেণ্টেড নাছিল বা হেৰি নাছিল তেওঁলোকৰ প্ৰতিভাটো এটা বেলেগ আছিলে আৰু এতিয়া নতুন যিখিনি আছে তেওঁলোকো মানে এটা বেলেগ টেলেণ্টেড জানানে আজিকালি ল'ৰা ছোৱালীবিলাক গতিকে সবকে তেওঁলোকেওতো চান্স পাব লাগিব না আজিকালি যিহেতু এইবিলাক প্লেটফৰ্ম ওলাইছে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক এতিয়া ইনষ্টাগ্ৰামতে তুমি ৰিল যেতিয়া স্ক্ৰল কৰো আমি ৰিল যেতিয়া চাওঁ কিছুমান ছোৱালী ইমান ধুনীয়া এক্টিং কৰে মানে আচৰিত হৈ যাবা মানে ইমান ধুনীয়া এক্টিং কৰে গতিকে মই ভাবো যে ঠিকে আছে ভাল মানে এই প্লেটফৰ্মবিলাকো ভাল ফেচবুকো ভাল ইনষ্টাগ্ৰামো ভাল যিবিলাক নতুন প্লেটফৰ্ম আহিছে চব ভাল মানে মই ভাবো আৰু যুগৰ লগত মানুহ সলনি হ'বই লাগিব ন আৰু এটা এইটো দেখা পোৱা গৈছে গ্লেমাৰটো বেছিকে এতিয়া প্ৰাধান্য দিয়া হৈছে তাৰ কাৰণে পুৰণি কিছুমান অভিজ্ঞ এক্টৰ এক্ট্ৰেছখিনিও হেৰাই যোৱা নিচিনা আপুনি গ্লেমাৰটো কি কথা ক'ব গ্লেমাৰটো কি জানা মই ভাবো গ্লেমাৰটো মানুহ নহয় এনেকে গ্লেমাৰটো মানুহ আৰ্জিব লাগিব দেই গ্লেমাৰটো ঘপককে পোৱা বস্তু নহয় আৰু আজিকালি ইমান কম্পিটিশ্যনৰ মানে যুগ তুমি মানে একো টেলেণ্ট নোহোৱাকে তুমি গ্লেমাৰ নোপোৱা হয়নে একো টেলেণ্ট নোহোৱাকে গ্লেমাৰ নোপোৱা যদি কোনোবাই গ্লেমাৰ পাইছে
তেতিয়াহ'লে তেওঁ যোগ্য গম পাইছানে আজি এতিয়াৰ যুগত দেই আগতে হয়তো বেলেগ কথা আছিলে যেতিয়া ইমান ফেচবুক ইনষ্টাগ্ৰাম বা এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়া নাছিল তেতিয়া এটা বেলেগ কথা আছিল কিন্তু এতিয়া ইমানেই কম্পিটিশ্যন এটাৰ মানে এটা এজনৰ ওপৰত এজন গতিকে সেই কোনোবাই যদি গ্লেমাৰ পাইছে নহয় তেখেত যোগ্য বুলিয়ে ভাবো মই গম পাইছানে মই ভাবো দেই মই বেলেগৰ কথা নাজানো মই এনেকৈ ভাবো আৰু যেনেকুৱা গ্লেমাৰো হৈছে তেনেকুৱা নতুন অভিনেতা অভিনেত্ৰীও ওলাই আহিছে কিন্তু তেনেকুৱা বিতৰ্কও হৈছে বিতৰ্কনো কাৰ নাথাকে বিতৰ্ক হয়ে কিন্তু সেই বিতৰ্কবিলাক তোমাৰ কি আওকাণ কৰি যোন আগবাঢ়ি যাব নিজৰ লক্ষ্যটোত মানে আগবাঢ়ি যাব তেওঁ অবভিয়াছলি গ্লেমাৰ পাবই হয়নে আৰু বিতৰ্ক আপুনি ভয় কৰেনে বিতৰ্ক ভয় কৰো সেইকাৰণে অলপ বিতৰ্কৰ পৰা আঁতৰি থাকো গম পাইছানে কিছুমান ক্ষেত্ৰত নিজৰ পাৰ্চনেল লাইফটো অলপমান আঁতৰত ৰাখো প্ৰফেচনেল লাইফটো প্ৰফেচনেল কৰিয়ে ৰাখো বিতৰ্কৰ ভয় কৰো নকৰা নহয় আপুনি বিতৰ্কত যোৱা নাই ফেচবুক নাই কাৰণে আপোনাৰ বিতৰ্কও নাই সেইকাৰণে মোৰ ফেচবুক নাই কাৰণটো সেইটোৱে মানে মোৰ ফেচবুক নহয় কাৰণটো সেইটোৱে যে মই বিতৰ্কত যাব নিবিচাৰো সেইকাৰণে মোৰ ফেচবুক নাই আচ্ছা মই খুব বিচাৰিছিলো আপোনাৰ ফেচবুকত নাপালো আপোনাৰ বিষয়ে অলপ অধ্যয়ন কৰো কাৰণ মই টিভি খিনিহে জানো আৰু মই এনেও মানে মোৰ ধৰা মানে কি আৰু মোৰ যোনটো পাৰ্চনেল লাইফৰ যি হওক আৰু মই ইমান ধৰা ছ'চিয়েল মিডিয়াত মানে হেৰি নকৰোৱে মানে তোমাৰ ইমান পাব্লিক কিছুমান মানুহে যে ঘপকে নিজৰ পাৰ্চনেল লাইফটো কৈ কেমেৰা দেখিলেই কৈ দিয়ে কওঁ লাগি থাকে সেইটো আপুনি কিমান যুক্তিসংগত বুলি ভাবে নাই মই ভাবো হা যোনটো মানে পাৰ্চনেল লাইফটো ন মানুহৰ যিটো ফেমিলি পাৰ্চনেল লাইফ মিনছ কি আৰু ফেমিলিৰ লগত থকা বা হেৰি কৰা গতিকে সেই বস্তুটো মই ভাবো মোৰ নিজৰ মাজতে থকা ভাল সেইটো মই ইমান মানে চবেই জনাটো কি দৰকাৰ হয়নে মই সেইটো এতিয়া তুমি আহিছা মোৰ লগত বাই ভনীৰ নিচিনা কথা পাতিছা সেইটো ঘৰুৱা বেলেগ কথা কিন্তু মই ভাবো যে এনেকে মোৰ পাৰ্চনেল লাইফৰ বিষয়ে ইমান চবেই জানি কি কৰিব আৰু মোৰ পাৰ্চনেল লাইফ যেতিয়া জানিলেই মোৰ ধৰা বহুত ধৰণৰ প্ৰব্লেম আছে বহুত মানে টেনশন আছে সেইবিলাক দূৰ কৰিব জানো সেইবিলাকতো কোনো দূৰ কৰিব নাহে দূৰ তাৰ সেইবিলাকত দুই এটাই কমেণ্ট দিব এইটো এনেকুৱা সেইটো সেনেকুৱা তো কোনোতো একো কৰিব নাহে ন কোনো ধৰা মোৰ দুখ দূৰ কৰিব নাহে গতিকে মই ভাবো যে পাৰ্চনেল লাইফটো পাৰ্চনেল হৈ থকাই ভাল সেইটোৱে আৰু এটা এই ক্ষেত্ৰত মানে মই পাৰ্চনেল লাইফ বুলি কওঁতে আৰু এটা ক'ব বিচাৰোঁ পাৰ্চনেল লাইফ মানে একেবাৰে এনেকুৱা পাৰ্চনেল লাইফ মানে এনেকুৱাকৈ খুলি কয় নিজকে মানে সেইটো মই পাৰ্চনেল লাইফটো খোলাৰ লগে লগে বিতৰ্ক হোৱাৰ লগে লগে মই বহুত বেছি জনপ্ৰিয় হ'ম গ্লেমাৰ পাম এনেকৈ বুলিও ভাবি লাগিছোঁ সেইটোত আপুনি কি ক'ব এনে নিজৰ টেলেণ্ট যদি থাকে এইবোৰ নকৰাই ভাল নিজৰ টেলেণ্টেদি মানুহ আগবাঢ়ক গ্লেমাৰ পাবই আৰু নিজৰ পাৰ্চনেল লাইফটো খুলি দিয়াটো মই ভাবো যে সেইটো কোনো টেলেণ্ট নহয় সেইটোৱে ভাবো মই নিজৰ পাৰ্চনেল নিজৰ কৰিয়ে ৰখা ভাল আৰু পাৰ্চনেল লাইফ শ্বেয়াৰ কৰক নিজৰ ফেমিলিৰ লগত কৰক নিজৰ বাই ভনীৰ লগত কৰক নিজৰ ঘৰৰ মানুহৰ লগত কৰক তেতিয়া সলিউশন পাব যদি কিবা প্ৰব্লেম হৈ আছে তাৰে সলিউশন পাব কিন্তু সোশ্যাল মিডিয়াতকৈ কি পাব আৰু বাহিৰৰ মানুহ বেছিহে আপোনাৰ মানে ডিপ্ৰেছন যোৱা যায় ডিপ্ৰেছনত কেতিয়াবা আপুনি ডিপ্ৰেছন গৈছেনে বাৰু গৈছো মই ডিপ্ৰেছনত এনেকুৱা নহয় নোযোৱা নহয় এনেকুৱা ডিপ্ৰেছন নহয় যে মোৰ একদম মানে গোটেই পৃথিৱীখন ধ্বংস হৈ গৈছে এনেকুৱা নহয় কিন্তু এটা মেজৰ ৰিলেশ্যনশ্বিপ মোৰ যেতিয়া মানে সেইটো ব্ৰেকআপ হৈ গ'ল আৰু তাৰ পিছত মই অকণমান ডিপ্ৰেছনত গ'লো কিন্তু মোৰ ঘৰখন ইমানেই মানে ছাপোৰ্ট কৰে মোৰ ঘৰখন ইমানেই মানে মোক লৈ ব্যস্ত হৈ গৈছে মোৰ সেইবিলাক টেনশ্যন ক'ত গুচি গ'ল মই গমেই নাপালো পাহৰি গলো মানে মই ঘৰখনৰ একদম ডাঙৰৰ পৰা মোৰ পাপাৰ পৰা মোৰ অকমানি ভাগিনজনীলৈকে মানে মোৰ ভতিজা কেইটাৰলৈকে মোক ইমানেই মানে সিহঁতে টাইম দিয়ে ইমান কেয়াৰ কৰে মই সেই পাহৰি গলো আৰু লগতে এটা কথা কওঁ মোৰ লগৰখিনিও দেই যিখিনি মোৰ একদম ক্ল'জ মোৰ বহুত ডাঙৰ ফ্ৰেণ্ড চাৰ্কেল এটা নাই তো সৰু ফ্ৰেণ্ড চাৰ্কেল এটা আছে 4-5 জনী লগৰ ছোৱালী আছে গতিকে সেই 4-5 জনীৰ মাজতে মানে মই কথাবোৰ আলোচনা কৰো আৰু সিহঁতে মোক খুব ভাল ভাল হেৰি দিয়ে মানে উপায় দিয়ে যে এনেকে থাক খুব সাপোৰ্ট কৰে গতিকে সেই সিহঁতৰ মাজতে মই সেইখিনি ভাল লাগে আৰু সেই ডিপ্ৰেছন ক'ত নাইকিয়া হৈ যায় গমেই নাপাওঁ
খুব ভাল কথা কৈছে এইখিনি আৰু সঁচাকে ঘৰৰ মানুহে সাপোৰ্ট দিয়াটো বহুত আৰু মই তোমাৰ চেনেলৰ থ্ৰু দিয়ে ক'ব বিচাৰো হা আজিকালি নহয় এই ডিপ্ৰেছনটো যে নহয় বহুত বেছি হৈ গৈ আছে মানে সৰু সৰু কথাত সৰু সৰু ল'ৰা ছোৱালী ডিপ্ৰেছন হয় এনজাইটি হয় এইবিলাক আগতে আমি জনাই নাছিলো এনজাইটি কি বস্তু ডিপ্ৰেছন কি বস্তু আজিকালি জনা হৈছো তাৰ কাৰণে মানুহে মেডিচিনো লয় জনা হৈছো কাৰণে আৰু বেছিকে ডিপ্ৰেছন তাৰ কাৰণে মানুহে মেডিচিনো লয় কিন্তু কি জানা ইমান মেডিচিন ইমান মানে হেৰি কৰা টেনচন লোৱাৰ কোনো দৰকাৰ নাই মানে য'ত ভাল লাগে তাত থাকিব লাগে ফ্ৰেণ্ডৰ লগত ভাল লাগে যোনটো ফ্ৰেণ্ড চাৰ্কলৰ লগত ভাল লাগে তেওঁলোকৰ লগত থাকক ফেমিলিৰ লগত ভাল লাগে ফেমিলিৰ লগত থাকক কোনোবা জেগা ভাল লাগে তাতে থাকক গতিকে সেই ডিপ্ৰেছনটো আচলতে আমি নিজে দূৰ কৰিব পাৰো কোনো ডক্টৰৰ মেডিচিন নালাগে সেইটোৱে আৰু এটা কথা বা এইখিতে এড কৰি দিওঁ মই যেহেতু ডিপ্ৰেছন বহুত মানুহে যায় আৰু কিছুমানে ওলাই আহিব নিজেই জানে আৰু কিছুমানে হয়তো ডক্টৰৰ সহায় লয় আৰু কিছুমানে এনেকুৱা পৰ্যায়লৈ যায় যে সি সুইচাইড কৰি দিছে তো সেই ক্ষেত্ৰত আপুনি অলপ যদি অভিজ্ঞতা হিচাপে আপোনাৰ যেহেতু আপুনিও ডিপ্ৰেছন কৈছে তো আপুনি কেনেকৈ ওলাইছে আপুনি কৈছে মা দেউতা আপুনি অলপ আমাৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকক এটা মেছেজ দিব লাগে আচলতে কি জানা এইটো আমাৰ আচলতে মই ভাবো আৰু এই মোবাইলটো একচুৱেলি কি হয় কোনোবা ফালৰ পৰা ভালো আৰু কোনোবা ফালৰ পৰা বেয়াও মানে আমি যিটো বয়সত কিছুমান কথা নাজানিছিলো আজিকালিৰ জেনেৰেশ্যনটোৱে তাতকে বহুত মানে বেছি কথা এই মোবাইলটো থ্ৰুদি জনা হৈ গৈছে গতিকে সেই ডিপ্ৰেছন এনজাইটি সিহঁতে সেনেকেই জনা হৈ গৈছে সৰু সৰু কথাত মানে সিহঁতে ভাবে যে টেনচন লয় কিবা লয় আমি য'ত খেলা ধূলা কৰিছিলো সিহঁতে টেনচন লয় সিহঁতে মানে ভাবে যে এইটো ইমান ডাঙৰ কথা এটা হৈ গ'ল মানে ব্ৰেকআপ জনা হ'ল ক্লাছ 9-10 ল'ৰা ছোৱালী ব্ৰেকআপ কি বস্তু জানে ব্ৰেকআপ হৈ মানে সিহঁতৰ এনজাইটি হয় ডিপ্ৰেছন হয় গম পাইছা নাই আমি সেই ক্লাছ 9-10 খেলি দৌৰি ঘূৰি ফুৰিছিলো গতিকে সেই ল'ৰা ছোৱালীবোৰ মই এইটো আচলতে মই কওঁ যে যিটো আমাৰ অভিভাৱকে অকমান গুৰুত্ব দিব লাগে সেই এজত যেটো টিনেজ এটা মোৰ ভতিজাটোৱে টিনেজ হয় মানে ক্লাছ তাৰ হিটা 13-14 ইয়াৰ্স হয় গতিকে তাকে আমি মানে কি কৰো মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো তাক মানে বন্ধু কৰি লৈছো গম পাইছানে সি যদি কেতিয়াবা মানে মনটো মাৰি আছে নহয় আমি মানে সুধো মই বিশেষকে মোৰ ভন্টিহতেও কৰে বা মোৰ ভাইটিও কৰে মই কওঁ মই তাক বেটা কি হৈছে নাই একো নাই মইতো তোমাৰ ফ্ৰেণ্ডৰ নিচিনা কোৱাচোন কি হৈছে একো নাই কোৱা মইতো তোমাৰ ফ্ৰেণ্ড হয় ন দোস্ত হয় তুমি ইজি কৰি দিও মানে হেতু অভিভাৱকে মানে অকমান গুৰুত্ব দিয়াটো দৰকাৰ মানে আৰু মোবাইলত কি চাইছে হেতু লক্ষ্য কৰাটো দৰকাৰ লাগে সৰুটো নালাগে কাৰণ আজিকালি মোবাইলত পঢ়িব পাৰি ভাল কথাও হেতু পাৰি তো মোবাইলত কোনখিনি পাৰ্ট চাইছে বা কি চাইছে অকমান মানে চকু দিয়ক আৰু যাতে ভালটো যাতে চাই সিহঁতে হেতুৰ ফালে সিহঁতক মানে অলপ এনকাৰেজ কৰিব লাগে যে এইটো চোৱাচোন এইটো চালে ভাল হেতু বস্তু অকমান অভিভাৱকে গুৰুত্ব দিব লাগে যেহেতু আপুনি ছ'চিয়েল মিডিয়াত ইমান নাই গতিকে মই ছ'চিয়েল মিডিয়াৰ কথা ইমান নুসুধো মই সুধিম বুলি ভাবিছিলো কথা নুসুধো কিন্তু এটা কথা মই এইটো সুধিব বিচাৰো যে বিশেষকৈ শিল্পীখিনিক বডি শেমিং কৰে বহুত বডি শেমিং কৰে মই বডি শেমিঙৰ ওপৰত অলপতে এখন শৰ্ট ফিল্মো কৰিছিলো মানে আমাৰ সিমি ৰিয়ান যে সিমি বা চিনি পোৱা চাগে সিমি বাৰ ডাইৰেকশ্যনতে কৰিছিলো আমি বডি শেমিঙৰ ওপৰত এটো খুব বেয়া আচলতে বডি শেমিং আজিকালি ন এটো মই তুমি সুধিছা বৰ ভাল কথা এটা সুধিছা আৰু এটোৰ ওপৰত মই মানে ক'ব বিচাৰিছিলো বডি শেমিং যেতিয়া কৰে এজনী ছোৱালীক বা যিকোনো এনে ল'ৰাক বডি শেমিং অকল ছোৱালীক কৰে বুলি নকয় ল'ৰাকো কৰে গতিকে মই কওঁ যে ছোৱালী এজনীক যেতিয়া বডি শেমিং কৰে তাই ইমান শকত বুলি কোৱাৰ লগে লগে সেই ছোৱালীজনী কিয় শকত সেই কথাটো জানিব চেষ্টা কৰিব লাগে আজিকালি এজনী ছোৱালী যেতিয়া শকত হয় না অকল খোৱাৰ কাৰণে নহয় তাই হৰমোনেল ইনবেলেন্স হৈও বহুত ছোৱালী শকত হৈ যায় যেটো এটা মানে বহুত হেৰি বেমাৰ পিচিঅডি যোনটো ময়ো ভুক্তভোগী পিচিঅডি দে আজি তোমাৰ 4-5 বছৰ হল ময়ো পিচিঅডিত মানে ভুক্তভোগী হয় তাৰ বাবে মই মেডিচিনো লৈছো আৰু ভগৱানৰ কৃপাত ভালো পাইছো বাৰু গতিকে বহুতে সেই বস্তুটো নাজানে যে মই নাজানিছিলো যে মোৰ পিচিঅডি হৈছে মই যেতিয়া সেই ডক্টৰৰ লগত কথা পাতিলো ডক্টৰে
কয় যে পিচিঅডি মই পিচিঅডি কি বস্তু মই আকৌ গুগল সুগলত এনেকে যেতিয়া চালো ও আচলতে এইটো এনেকুৱা যেতিয়া মই গোটেইখিনি মানে জানিলো আৰু পিচিঅডি তেনেকুৱা হয় তে সেই পিচিঅডি হলে মানে ছোৱালীবিলাক শকত হৈ যায় গম পাইছা নাই কিছুমান থাইৰয়েড হয় গম থাইৰয়েড হৈ কিছুমান খিনাই যায় গতিকে মই সেই থাইৰয়েডত কিনো আছে শকতো আছে কিছুমান শকত হৈ যায় কিছুমান খিনাই যায় গতিকে হৰমনেল ইনবেলেন্স হৈ যায় ন আৰু আজিকালি হৰমনেল ইনবেলেন্সটো খাদ্যৰ কাৰণে হয় খোৱা বোৱা কিমান ভেজাল খোৱা বোৱা ওলাইছে গতিকে সেই খোৱা বোৱাৰ কাৰণেও মানে সেইবোৰ হয় মানে মানুহ মেইনটেইন কৰি ৰাখিব দিগদাৰ হৈ যায় নিজকে কিছুমান ছোৱালী ধৰা চাকৰি কৰে বাহিৰত জব কৰে সেই ছোৱালীজনীৰ ইমান সময় নাথাকে যে তাই ৰাতিপুৱা উঠি খানা চানা বনাই নিজৰ বাহিৰত গ'ল ধৰা জব কৰিলে বাহিৰতে খাই দিলে সেই ছোৱালীজনী হেল্থ কিমান ভালে থাকিব হয়নে ছোৱালীজনী শকত হৈ গ'ল কিন্তু তাইক আমি ইজি কৈ দিব পাৰো ন এইজনী পেটলি গম পাইছানে এইজনী ভেজ এনেকে কৈ দিব পাৰো ন হাতী এইবিলাক কৈ দিব পাৰো কিন্তু সেইবিলাক কোৱাৰ আগতে এবাৰ চিন্তা কৰিব লাগে যে ছোৱালীজনী কিহৰ কাৰণে শকত হৈছে সেইটোৱে মই সেই সবকে ৰিকুৱেষ্ট কৰো প্লিজ মানে আপোনালোকে বডি শেমিং নকৰিব কাকো নকৰিব ৰিসেন্টলি এটা মোৰ ফেসবুকত এটা ওলাই গৈছে এনেকুৱা যে সৰস্বতী পূজাৰ দিনাখন সেইদিনাখন আলিয়াই লিগাং আৰু সৰস্বতী পূজাৰ ভেলেণ্টাইন ডে তিনটাই আছিলে আপুনি ভেলেণ্টাইন ডে ক'ত মানিলে সেইটো আগতে ভেলেণ্টাইন ডে ক'ত মই ভেলেণ্টাইন ডে দিনাখন একচুৱেলি একো বিশেষ মানে প্ৰগ্ৰাম নাছিলে তাৰ পিছদিনাখন মোৰ খুব ভাল বন্ধু এজনৰ বাৰ্থডে আছিলে তো বাৰ্থডে সেলিব্ৰেশন কৰিব আমি হোল ফ্যামিলি বন্ধুজনৰ লগত ওলাই গৈছিলো মই কম বাৰু মই বডি শেমিঙৰ কথাটো আকৌ আহিম আৰু এটা ভেলেণ্টাইন ডে কথা যেহেতু ওলাইছে ভেলেণ্টাইন ডে অকল প্ৰিয়জন বা নিজৰ মানুহজন মানে এনেকুৱা লগতে কৰিব নাইটো কথা নাই সবৰ লগতে আপোনাৰ লগত মই কৰিব পাৰো বা মোৰ মানুহজনৰ লগত আপুনি পাৰে নিজৰ ভাইটি ভেলেণ্টাইন ডে টো কি হয় ভেলেণ্টাইন ডে এটা কি প্ৰেমৰ উৎসৱ হয় প্ৰেম অকল কি সেই প্ৰেমিকৰ লগতে যে এটা ল'ৰা ছোৱালী মাজত প্ৰেম সবৰ লগত মোৰ মাৰ লগত মোৰ পাপাৰ লগত মোৰ ভাইটিৰ লগত মোৰ ভণ্টিৰ লগত আপোনাৰ মোৰ লগত আপোনাক প্ৰেম কৰো ভাল পাওঁ কিন্তু আজি এনেকে আহিছো বা অকমান চিনাকি কাৰণে মই এটা মৰম বাঢ়ি গ'ল সেইটোৱে গতিকে ভেলেণ্টাইন ডে সবৰ লগত সেলিব্ৰেট আৰু মই এটা কথা কওঁ এভৰি ডে ইজ ভেলেণ্টাইন ডে কাৰণ সদায় প্ৰেম থাকে হয়নে মানুহৰ মাজত যদি সদায় প্ৰেম থাকে এভৰি ডে ইজ ভেলেণ্টাইন ডে আৰু প্ৰেম নাথাকিলে মানুহ জীয়াই নাথাকিলে হয় গতিকে মই মানে বহুত মানুহে কয় যে ভেলেণ্টাইন ডে অকল নিজৰ প্ৰিয়জন বা অকল নিজৰ মানুহজন লগত এনেকুৱা একো নাই হয়নে মোৰ ভণ্টি মোৰ যোনটো মানে ভনী জোৱাই কিন্তু ভেলেণ্টাইন ডেৰ দিনাখন মানে তাৰ ৱাইফৰ কাৰণে যদি চকলেট এটা আনে মোৰ কাৰণেও আনে মোৰ মাৰ কাৰণেও আনে এতিয়া তাৰ জীয়েকৰ কাৰণেও আনে গতিকে ভেলেণ্টাইন ডে চবৰে আৰু যেহেতু ৰিচেণ্টলি ভেলেণ্টাইন ডে গ'ল সেইকাৰণে কৈছো আৰু ভেলেণ্টাইন ডে দিনাখনে সৰস্বতী পূজাৰ দিনাখনে চাদৰ মেখেলা বহুতে পিন্ধিছে আৰু ভালো লাগে বাৰু কিন্তু তেতিয়া এটা মোৰ এটা বিতৰ্ক নিচিনা হৈছে মানে কৈছে যে মই যে হাত কটা মানে শকত মানুহে হাত কটা ব্লাউজ পিন্ধিলে বেয়া লাগে চুলি মেলিলে বেয়া লাগে শকত মানুহে মানে একদম মুঠতে কাপোৰ পিন্ধিলে বেয়াই লাগে আপুনি এই ক্ষেত্ৰত কি কয় সেইটো সম্পূৰ্ণ বডি শেমিং হৈছে নাই বডি শেমিং হয় সেইটো সম্পূৰ্ণ বডি শেমিং আৰু কাপোৰ কি জানানে কাপোৰ নিজৰ কমফৰ্টেবল হিচাপে তুমি যি পিন্ধি ভাল পোৱা সেইটো মানুহ পিন্ধিব লাগে আজি তুমি যদি এনেকে কমফৰ্টেবল তুমি এনেকে পিন্ধা হয়নে মানুহে কাপোৰ কিয় পিন্ধে কমফৰ্টেবল ফিল কৰিবৰ কাৰণে আৰু এইটোও হয় যে ঠিক আছে কাপোৰ মানে এনেকুৱা জেগা চাই আচলতে কাপোৰ পিন্ধিব লাগে আমি কৰবাত এনেকুৱা এটা ফেমিলি বা হেৰি গৈছো তাতে একদম কিবা বেলেগ টাইপ কাপোৰ এটা পিন্ধি গৈছো আচলতে নোযোৱাই ভাল তাতে সেনেকুৱা অলপ মানে য'ত সেই কাপোৰটো মানে সেই জেগাটোত সেই কাপোৰ যোনযোৰ কাপোৰ দৰকাৰ সেইযোৰ পিন্ধি যোৱা ভাল নিজৰ কমফৰ্টেবল ফিল কৰি মই সেইটো হ'ব আৰু যদি তুমি স্লিভলেছ কিবা এটা পিন্ধিছা তুমি কমফৰ্টেবল ফিল কৰিছা ন সেইকাৰণে পিন্ধিছা মানুহবিলাকৰ কি মানুহবিলাকে কৈয়ে থাকিব অদ্ভুতকে কিবা এটা উলিয়াই পেলাইতো মই পিন্ধা নাই বা কিবা একো কৰা নাই ন সেইটো ৰিচেণ্টলি মোৰ লগতে হৈ গ'ল তেনেকুৱা মই বহুত দুখ পাইছো আচলতে কিন্তু যা হওক এইটো অকল মোৰ কাৰণে সোধা নাই প্ৰশ্নটো চবৰে কাৰণে সুধিছো এইটো মই অকল নহয় বহুত মানুহে এইটো হয়তো ভুগিব পাৰে কিছুমানে কয় কিছুমানে নকয় কিছুমানে সুবিধা পায় ক'বলৈ কিছুমানে অজ্ঞানীবোৰে কয় যিবিলাক জ্ঞানী তেওঁলোকে নকয় সেইটোৱে ভাবি ল'বা হয় গম পাইছানে আৰু বহুত মানুহে শকত মানুহক মানে বহুত বেলেগ ধৰণে চাই যেন আমি তুমি এইটো মানে এনেকে মই তোমাক কৈছো যে বহুত শকত ছোৱালীক বুলি ক্ষীণ ছোৱালীকো চাই আকৌ এইজনী ইমান কেটেঙি একোৱে নাই তাই দেহাটোত শান্তি নাই মানুহবিলাকৰ গম পাইছা নাই ইমান কেটেঙি এজনী তাই মানে বতাহে উৰুৱাই লৈ যাব তাই কিয় বা ক্ষীণ হৈছে তাইহে জানে বেচেৰি হয় নাই এই মানুহবিলাকৰ শান্তি নাই গতিকে
সেইটো আমি ইগনোৰ কৰি আগবাঢ়ি যাব লাগিব সেইটোৱে কথা জ্যোতিকা মই আপোনাক বহুত কথা পাতিলো কিন্তু তাৰ মাজতে এটা সদায় আমি প্ৰথমেই সোধো কিন্তু এইটো থাকিয়ে গ'ল ইমানেই ধুনীয়াকৈ কথা পাতিছো সেই শব্দ এইখিনিয়ে থাকি গ'ল জ্যোতিকা বাই স্কুল কলেজ ক'ত কৰিছিলে মই স্কুল তোমাৰ টিচি হয় তাৰিণী চৌধুৰী সেইকাৰণে আপুনি ইমান ধুনীয়া তাতে আৰু তোমাৰ কলেজ মই প্ৰাগজ্যোতিষ কলেজত বিৰাট মানে টিচি ষ্টুডেণ্টবোৰ বোলে বিৰাট স্মাৰ্ট হয় মই নহয় দেই মই স্কুলত পঢ়ি থাকোঁতে বিৰাট একদম বুৰ্বক এজনী আছিলো আৰু একো নাজানিছিলো পৃথিৱীৰ কথা মই সেই সময়ৰ সোঁতত যে মানুহে শিকে যে মই এনেকে শিকি শিকি গৈ আছো আপুনি আলুনিৰ নিচিনাও লাগে মানে আপুনি চবৰ লগতে যেন মিলি যায় সেইটো হয় কিন্তু সেইটো একদম মায়ে মানে কয় আৰু মাৰ লগত এতিয়া কথা পাতিলে গম পাবা মায়ে কয় সৰুৰ পৰাই সেনেকুৱা মই মানে মাহঁত মোৰ মামাৰ ঘৰ বৰপেটা এই সেইটো বয়সত সৰু ল'ৰা ছোৱালী মাক বাপেকক এৰি ক'তো নাযায় মোৰ মামাহঁত যে আহে মামাহঁতৰ লগতে গুচি গৈ এমাহ থাকি দিওঁ ঘূৰি থাকো গতিকে মোৰ মানে মই এনেকুৱা নহয় আলু হলে মাক বাপেকৰ বেছি বিপদ কিন্তু ক'ত কেনেকে এতিয়াহে মই অকমান কিবা বেলেগ হৈ গৈছো জানানে আগতে সেনেকে অকমান বেলেগ এটা তৰকাৰীৰ লগত নিমিলে এতিয়া মানে কি হৈছে আগতে এনেকে যে গুচি যাওঁ এমাহ থাকি দিওঁ এতিয়া আকৌ ঘৰ এৰি মোৰ 2 দিন 3 দিন কৰবাত গলে ঘৰত যাওঁ লাগি যায় মোৰ মানে নোৱাৰো এতিয়া মানে ঘৰত আহিব মন যায় উল্টা হৈ থাকিলো আপুনি আলু বুলি কওঁতে মোৰ আৰু এটা মনত পৰিছে যিহেতু আপুনি চবৰ লগতে মিলিছে মিলে কেতিয়াবা আপুনি মাৰ খাই পাইছে নে মাৰি থৈও আহিছে কাৰোবাক কাৰণ আলু মানুহে মাৰিব নোৱাৰে নাই মাৰি পাইছো এনেকে নকব মাৰি পাইছো মানে অলপমান ডেঞ্জাৰ হয় আৰু মাৰি পাইছো কাৰণ কি জানাতে এটা সৰু ইনচিডেণ্ট এটা আৰু কৈ দিওঁ আমি কলেজত আমি যেতিয়া প্ৰাগজ্যোতিষৰ পৰা শংকৰদেৱ পাৰ্কখন যে ওচৰতে ন আমি মানে গোটেই কেইজন ছোৱালী আমি এনেই ফুৰিব আহিলো চাহ একাপ খাওঁ বুলি আহি আমি যেতিয়া কলেজত আকৌ উভতি যেতিয়া গৈছো এজন মানুহে মানে খুব ফলো কৰি আছে আমাক দেই আৰু তেতিয়া আমি সৰু বাৰু ফলো কৰি ঘপককে মানে কি হ'ল খোজকাঢ়ি যেতিয়া গৈছো আমি যে চেলৱাৰ পিন্ধি যাওঁ দুপাট্টাখন টানি লৈ মানুহটো গুচি গ'ল মই মানে ইফাল সিফাল চোৱাত নাই একদম চিধা দৌৰি গৈ মানুহটোক পিছফালৰ পৰা ধৰি তাতে খুব পিটন গতিকে এনেকে মই পাইছো মানে মাৰ খাই পাইছো ঘৰত সকলোৱে খায় মাৰ বাহিৰত নাই মাৰ খাই পাইছো নহয় যেন একদম মাৰ খাই মাৰ পিটন খাইছো সৰুতে মানে এইবিলাক কাৰণতে লগৰ ছোৱালীৰ ঘৰত গৈ আহিব পাহৰি যাওঁ লগৰ ছোৱালী ঘৰতে থাকি দিওঁ মানে সেই ঘূৰি অহাৰ পিছত খুব পিটন খাওঁ তো বা এনেকে আমি যেতিয়া স্কুলৰ পৰা নাপতা হৈছিলো গৈছিলো কিন্তু এতিয়াৰ নিচিনা আমি কিডনেপ হোৱা নাছিলো বা কোনোবাই আমাক নিয়া বুদ্ধিত কেতিয়াও নাই আমি এনেই ফূৰ্তিৰ কাৰণে ফূৰ্তিৰ কাৰণে মানে তেতিয়া কি জানা মোবাইল নাছিল এইবিলাক নাছিল আজিকালি ল'ৰা ছোৱালী গোটেই দিনটো মোবাইলটো চাই সিহঁতৰ একেলগে থাকিব 3-4টা ল'ৰা ছোৱালী একেলগে থাকিব কিন্তু দেখিবা গোটেইকেইটাই নিজৰ নিজৰ মোবাইল চাই আছে কথা পতা সময় নাই আমাৰ কথাই শেষ হোৱা নাছিলে কথাই শেষ নহয় মানে মানে এনেকুৱা হয় যে এই কথা থাকিয়ে গ'লে ঘৰত যাবলৈ হৈ গ'ল মানে আমাৰ কথাই শেষ নহয় কিন্তু আজিকালি সেইবোৰ নাই ন মোৰ ভতিজাকেইটাক শিকাও মানে আহে যে সিহঁতে আহিলে দুইটাই মানে ভতিজাটো আৰু মোৰ মানে ভতিজাটোৰ লগৰ কেইটা আহে মই তোমালোকে যেনেকে মোবাইল টিপি বহি আছা তোমালোকে কথা পাতা দুইটাই তোমালোকে একেলগে থকাৰ কি মতলব যদি তোমালোকে কথাই নাপাতা সিহঁতক মই সেইবোৰ কথা শিকাও মানে কিন্তু ক'তনো শিকা আজিকালি ল'ৰা ছোৱালী যিহেতু মই ক'লোৱে যে ৰিচেণ্টলি এতিয়া সৰস্বতী পূজাৰ দিনাখনে লগৰী ঘৰত যাওঁ বুলি কয় লগৰী ঘৰত যোৱা নাই বেলেগৰ মানে বেলেগ জেগাত গুচি গৈছে আৰু 2জনী ছোৱালী ছাত্ৰী কিডনেপ কৰিছে এজন অন্ধই তাৰ সন্দৰ্ভত আপুনি কি ক'ব কিনো কম আজিকালি মানে সেইবোৰ ইমান মানে ভয়ানক হৈ গৈছে এইবিলাক যেতিয়া নিউজবিলাক পাওঁ বহুত ভয় লাগে কাৰণ চবেই বাৰু চবৰে কাৰণে ভয় লাগে কিন্তু ঘৰতো ধৰা ভাগিন ভতিজাবোৰ আছে ছোৱালী আছে ঘৰত গতিকে সেইবোৰ ক্ষেত্ৰত মানে বহুত ভয় লাগে তো অকমান মই আকৌ এবাৰ ক'ব বিচাৰো যে এই বস্তুবিলাক অভিভাৱকে মানে যাতে গুৰুত্ব দিয়ে
ক'ত গৈছে কাৰ লগত গৈছে আগৰ দিন যিহেতু নাই এতিয়া সেই ক'ৰ লগত গৈছে কাৰ লগত গৈছে ওলাই যাওঁতে বা সেইখিনি অকমান যে ইমান সময়ত কোনখিনি জেগাত গৈছে কোনটো জেগাত গৈছে বা ইমান সময়ত ঘূৰি আহিব লাগিছিল ঘূৰি অহা নাই কেলে ঘূৰি অহা নাই সেই বস্তুবোৰ যাতে অকমান অভিভাৱকে বা গুৰুত্ব দিয়ক আৰু যিবিলাক আমাৰ ভাল নাগৰিক আছে যিবিলাক আমাৰ তেওঁলোকে যে এজনী ছোৱালী যদি কোনোবা এটা আননোন মানুহৰ লগত বা এনেকুৱা অলপ সন্দেহজনক মানুহ এজনৰ লগত গৈ আছে অলপ যাতে সেই মানুহজনেও মানে সোধপোছ কৰক যে এই ছোৱালীজনী মানুহটোৰ লগত কেলে গৈছে এই মানুহটো তেখেতৰ সেই ছোৱালীজনীৰ দেউতাক হয় নে নহয় বা কোনোবা হয় নে নহয় যদি সন্দেহ হয় সেই সন্দেহটো ভাঙি দিব লাগে তেতিয়া গম পাই যাব যাতে সেইখিনি মই চবকে ৰিকুৱেষ্ট কৰোঁ আৰু যাতে আমিও এজন ভাল নাগৰিক হিচাপে সেইখিনি মানে আমিও যাতে কৰোঁ সেইটোৱে সিৰিয়াছ কথা ইমান বেছি নাপাতো সিৰিয়াছ কথা পাতিলে মানে মনটো বেয়া লাগে আৰু বহুত থাকে আচলতে সিৰিয়াছ কথা পাতিবলৈ কিন্তু মই পাতিব বিচৰা নাই আপুনি বিচাৰিছে নেকি যদি নাই 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 এনজাইটি বাঢ়ি যাব নাপাতিবা ডিপ্ৰেছন বাঢ়িব ডিপ্ৰেছন কিন্তু এটা কথা মই বা আমি প্ৰথমৰ পৰাই পজিটিভলি পাতিছিলো পজিটিভে থাকক এটা কথা জানিব বিচাৰিছো জ্যোতিকা বেদী বায়ে অভিনয় জগতৰ পৰা বহু বছৰ এৰি থকাৰ আঁৰৰ মানে ৰহস্যটো যদিও আপুনি অলপ আগতে অলপ কৈছে তথাপিও ভালকে যদি অকমান বিৱৰি কয় মোৰ মানে কৈছোৱে তোমাক যে প্ৰথমটো মোৰ অকমান হেল্থ ইছ্যু যিটো মোৰ এলাৰ্জি হ'ল সেইটো কাৰণে মানে বহুত বেছি এলাৰ্জি হৈ গৈছিলে তাৰ পিছত তোমাৰ অকমান মই ধৰা অকমান ঘৰখন এৰিও থাকিবলৈ প্ৰব্লেম হৈ গ'ল ভণ্টি বিয়া হোৱাৰ পিছত সেইটো এটা মানে মই দূৰৰ কিছুমান শ্বুটিঙত মই যাব নোৱাৰা হৈ থাকিলো আৰু থাৰ্ডটো হ'ল কি এক্টিং কিমান কৰি থাকিম আৰু বহুত বছৰ কৰিলো অকমান ভাবিছো কিবা বিজনেছ বা কিবা এনেকুৱাত অকমান গুৰুত্ব দিওঁ চবে কয় বোলে এক্টৰে বোলে একো কৰি খাব নোৱাৰে এক্টিং কৰিয়ে খাব পাৰে এনেকে কয় চবে মই ট্ৰাই কৰি চাওঁচোন পাৰো নে নোৱাৰো ট্ৰাই কৰো সেইকাৰণে অকমান সেইটো কাৰণে মই এক্টিঙৰ পৰা মানে অলপ দূৰত আছো এতিয়া কিন্তু আৰু ঘূৰি যোৱাৰ কিবা সিদ্ধান্ত আছে মানে কিবা ঘূৰি যোৱা মানে কি ঘূৰি যাব নালাগে মই আছোৱে তাতে কিন্তু মানে এতিয়া অকমান কেইদিনমান সেয়া ধৰা নিজকে অকমান বেলেগ কামত ব্যস্ত ৰাখিছো কিন্তু নিশ্চয় কৰিম যদি এনেকুৱা ভাল হেৰি আহে নিশ্চয় কৰিম আচ্ছা যদি কবা আৰু এটা জীৱনটোত আপুনি এতিয়ালৈকে কি শিকিলে জীৱন মানে কি জীৱনটো একচুৱেলি জীৱনটো এটাই শিকিলো জীৱনটো বহুত ছুটি যিকেইটা দিন আছো ভালকে হাঁহি ধেমালি কৰি মানে চবৰে লগত মিলা প্ৰীতি কৰি ভালকে জীৱনটো কটাব লাগে বাছ সেইটোৱে বহুত ছুটি মানে একদম এনেকে পালক ঝপকতে মানে হেৰি নাই জীৱন নাই গতিকে এই আজি আছো এক ছেকেণ্ড পিছত কি হ'ব কোনো নাজানে গতিকে সেই আমি নজনা বস্তুলৈ ইমান টেনচন লৈ লাভ নাই যিকেইটা দিন আছো ভালকে থাকিব লাগে আৰু নোপোৱা বস্তুটোকো ইমান একদম পাব লাগে বুলি হাবাথুৰিও নাখাওঁ যিখিনি আছে সেইখিনিত হেপী হৈ থাকিব লাগে যিখিনি ভগৱানে দিছে আৰু এটা আপুনি যেহেতু সদায় হেপী হৈ থাকে বা আৰু মানে মই নিজেও দেখিছো এতিয়াও দেখিছো মই আগতেও দেখিছো গতিকে এটা আমাৰ ভিউৱাৰ্ছসকলক হেপী হৈ থকা এটা টিপছ দিব লাগে হেপী হৈ থকা টিপছ মই কি দিম একচুৱেলি এনেকুৱা এটা টিপছ নাই হেপী হৈ থাকিবলৈ সদায় এটা পজিটিভ ভাইবত থাকিব লাগে কোনোবা যদি দেখিছা যে এই পাৰ্চনটো নিগেটিভ হয় সেই পাৰ্চনটোৰ পৰা আঁতৰি আহা মানে এবাৰ ট্ৰাই কৰিবা যে সেইজন কিহৰ কাৰণে নিগেটিভ মোৰ লগত নিগেটিভ হৈছে জানিবলৈ যদি মানে এবাৰ মানুহজনক মানে বুজাবলৈ চেষ্টা কৰিব যে আপুনি মোৰ লগত কিহৰ কাৰণে বেয়া বা কি মই কিবা ভুল কৰিলো নেকি যদি ভাবা যে মই ভুল কৰিছো তেতিয়াহ'লে তেখেতক সৰি কবা তাৰপিছতো যদি তেখেতে নামানে তেতিয়াহ'লে সেই মানুহজনক জীৱনলৈ বাই বাই দি দিবা গতিকে সেই সেনেকে মানে হেপী থাকিব পাৰি মানে পজিটিভ মই ক'ব বিচাৰো যে পজিটিভ মানে এনভাইৰনমেণ্ট এটাত যেতিয়া আমি থাকিম পজিটিভ মানুহবোৰৰ লগত থাকিম তেতিয়া আমি হেপী থাকিম সেইটোৱে আমাৰ হেপী মানে সেনেকেই থাকিব পাৰি মানে নিগেটিভ মানুহৰ পৰা দূৰত পজিটিভ মানুহৰ ওচৰত আৰু সদায় পজিটিভ হৈ থাকিলে নিজৰো ভাল লাগে নিজে পজিটিভ হৈ থাকিম আমি নিজে পজিটিভ হৈ থাকিম অলৱেজ হেপী হৈ থাকিম ন ইমান টেনচন নাই তেতিয়া আৰু আপুনি ভগৱান বিশ্বাস কৰে বহুত বিশ্বাস কৰো মানে ভগৱানে মই ভাবো যে ভগৱানে সত্য আৰু তাৰ বাহিৰে মানে একো সত্য নাই মানে ভগৱানক বহুত বিশ্বাস কৰো আৰু মই আৰু এটা কথা কওঁ
মই মানে তোমালোকৰ চেনেলৰ থ্ৰু দিয়ে কওঁ মই এনেকুৱা নহয় দেই মই একদম সেই ৰিলিজন যোনটো একদম গোড়া যে মই হিন্দু তেওঁ মুছলিম মোৰ আকৌ সেইটো নাই দেই মই জানানে মই কৈ দিওঁ আৰু আজি মই যেনেকে তোমাৰ নৱৰাত্ৰি পালো নৱৰাত্ৰিত 9 দিন নৱৰাত্ৰি সেনেকে মই জানা ৰোজাও ৰাখো গম পাইছানে মই ৰোজাও ৰাখো ৰোজা মোৰ মানে মোৰ এনেকুৱা লাগে চ' সেই যে এনেকে ৰমজান মাহটো পবিত্ৰ মাহ বুলি কয় সেই প্ৰত্যেকটো দিনত ৰখাটো ইম্পচিবল মানে এনেকুৱা কিবা মানে ধৰা 3 দিন 4 দিন এনেই নিজে উলিয়াই লওঁ যে মই আজি ৰোজা ৰাখিম আৰু তুমি বিশ্বাস কৰা ইমান ভাল লাগে মানে একদম মই ইনভাইট কৰো মোৰ ভণ্টি এজনী মুছলিম ফেমিলিত বিয়া হৈছে চিয়ৰ এইবাৰ তোমালোকক ইনভাইট কৰিম চব আহে আমি ইফতাৰী কৰো গধূলি বিৰাট ভাল লাগে সেনেকে নৱৰাত্ৰিৰ টাইমত ইমান ভাল লাগে মানে গধূলি আৰতি কৰি কিবা কৰি মোৰ নহয় সেইবোৰ নাই ভগৱান এজন আছে ওপৰত যেনেকৈ আমি তেখেতক ইচ্ছা কৰো মই কেতিয়াবা আল্লাহ বুলি মাতিও মানে ভগৱানক মাতো মই ভগৱান বুলিও মাতো গতিকে মোৰ সেইবোৰ নাই মানে ভগৱান এজন তুমি আল্লাহ বুলি মাতা গড বুলি মাতা ভগৱান বুলি মাতা ৰাম বুলি মাতা কৃষ্ণ বুলি মাতা ভগৱান এজন এজনে আৰু খুব ভাল লাগিলে আপোনাৰ লগত কথা পাতিবা আৰু বহুত বেছি সময় আপোনাৰ পৰা নলওঁ আৰু ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক তোমালোককো ধন্যবাদ আজি মানে তোমাৰ চেনেলে দিয়ে মই বহুত মানে মনৰ কথা পাতিব পাৰিছো তোমাকো ধন্যবাদ লগতে আমাৰ কেমেৰাৰ পিছফালে থকা 3D কো বহুত ধন্যবাদ হাঁহি আছে ন মিছিক হাঁহি আছে ভাবিছো জ্যোতিকা বাই যে কি কৈ আছে এইবোৰ কি ভাবি আছে চাগে ইমান বকিছে আজি নাই একদম নাই বা আপোনাৰ লগত কথা পাতি খুব ভাল লাগিলে আৰু বহুত বহুত ধন্যবাদ আপুনি ইমান সময় আমাক দিয়াৰ বাবে আৰু ইমান কামৰ মাজত আমাৰ ইফাল সিফাল হৈ আছিলে আপুনি মাতে মই নোৱাৰিছো মই মানে তোমাক সেই লাষ্ট মিনিটত যে ক'লো অকমান আজি কেনচেল কৰো মই মানে সেই ভাগিনটো মেট্ৰিক পৰীক্ষা দিব যে তাক বেষ্ট উইচেছ দিবলৈ মানে যাওঁ বুলি ভাবিছিলো একো নাই মই এতিয়া গুচি যাব পাৰিম কেনচেল হোৱা নাই মানে নাই টাইমটো ইফাল সিফাল কৰিব ইফাল অকমান একো নাই হৈ গ'ল হৈ যায় আৰু আহিলে হয় টাইম আমাৰ বাকী আজি দিনটোতে আমাক চাগে ভগৱানে মিলাইছে সেইকাৰণে আপোনাকো মিলালে ইফালে যে তাৰপিছত ভগৱানে য'ত যেনেকে যি লিখি থব ন সেইটোৱে হ'ব বাকী কেনেকুৱা লাগিলে আমাৰ লগত কথা পাতি বহুত ভাল লাগিল সঁচাই জুৰি বহুত ভাল লাগিল মই মানে ভবাই নাছিলো মানে ইমান মানে মই আজি কথা কম বুলি বহুত দিনৰ পিছত ইমান মানে কথা কৈছো ভাল লাগিছে আৰু তোমাকো বহুত ধন্যবাদ তুমি আহিছা ইয়াতে মই মানে নাভাবো মই এনেকে ইণ্টাৰভিউৰ মানে হেৰি বুলি তুমি যে ইণ্টাৰভিউ এটা ললা মোৰো খুব ভাল লাগিল ইণ্টাৰভিউ নহয় আচলতে আমি কথা পাতিলো বহুত ভাল লাগিল তোমাক বহুত ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ আৰু কিয় আমি বিচাৰো মানে আপুনি ইমান দিনে কিয় গেপ আছিলে আপুনি কিয় আঁতৰি আছিলে অভিনয় জগতৰ পৰা গতিকে আমি সিমানখিনি আমি বিচাৰিছো আপোনাক আমাৰ চেনেল আৰু আপুনি ইণ্টাৰভিউ দিব পৰা মানে আপুনি দিব আমাৰ এই চেনেলত আমি বিচাৰো মানে আপুনি যে দিবই লাগিব চ' আমি বহুত আগৰ পৰাই আমি আপোনাক তুমি মোক কৈছিলা কেনেকুৱা লাগিলে আজি এপিছডটো আপোনালোকে জনাব আৰু বহুত দিন গেপ হৈ থকা এগৰাকী অভিনেত্ৰীক আমি আনিবলৈ বিচাৰিছিলো জানিব বিচাৰিছিলো তেখেতৰ মনৰ কথা কি হৈ আছে আচলতে কিয় আঁতৰি আছে গতিকে আপোনালোকক সেইটোৱে আছিলে আমাৰ উদ্দেশ্য আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পায় আৰু সদায় কোৱাৰ দৰে হাঁহি থাকিব সুস্থ থাকিব যেনে জ্যোতিকা মেধি বাৰ দৰে সদায় হাঁহি থাকিব তেতিয়া আচলতে পজিটিভ হৈ থাকিব পাৰিব আৰু নিজেও হাঁহিব আনকো হহুৱাব আৰু নতুন এটি ইণ্টাৰভিউ বা ব্লগৰ সৈতে আকৌ আহিম চব বাই বাই ৰাখিছোঁ ধন্যবাদ বা